মৎস্যরূপ ধরি প্রভু ভোলাব তার ধরিবে লাগি সারি আমি তোমাক আকৌ পৰীক্ষা কৰিম আমি বিষ্ণু কিয়নো আপুনি মৎস্যৰূপ ধাৰণ কৰিব শুনা শুনা ৰাজা সত্যব্ৰত আজিকাল ৰাত্ৰি আজি শেষ ৰাত্ৰিতে পৃথিৱী মহাপ্ৰলয়ৰ আৰম্ভ হ'ল পৃথিৱী তোমাৰ বাদে আন কোনো জীয়াই নাথাকিব লক্ষ্মীয়ে হয় দৈত্যক সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিব বিচাৰিছিল ইতিমধ্যে চাৰি বেদ হৰণ কৰি আনিছে এই মহাপ্ৰলয়ৰ সময়ত সি মহাসমুদ্ৰৰ অতল গৰ্ভ ডুব মাৰি থাকিব তাক তাৰ একে আকৃতিৰ প্ৰাণীয়েহে মাৰিব পাৰিব সেইবাবে আমি তাক তাৰ প্ৰতিৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্যৰূপ ধাৰণ কৰি চাৰি বেদ কৰি উদ্ধাৰ এই মহাপ্ৰলয়ৰ মাজত আমি কেনেকৈ জীয়াই থাকিম প্ৰভু শুনা ৰাজা সত্যব্ৰত মহাপ্ৰলয় আগত হোৱাৰ আগে আগে আমি তোমালোকৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম তাত তোমালোকে পশু পক্ষী তৰু তৃণ গছ লতা জীৱা
পাছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকা তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাত্ৰি থাকিব আমি হয়তক নিধন কৰি পুনৰ তোমালোকৰ কাষলৈ আহিম আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা তোমালোকৰ নৌকা আমাৰ শিঙৰ সৈতে বাসুকীয়ে মেৰিয়াই ধৰিব 7 দিনৰ পাছত পৃথিৱী শান্ত হ'ব তাৰ পাছত তুমি আমি প্ৰত্যেকে নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব সৰা ৰাজন সংশয় নকৰিবা মনত বিপদত আমাক কৰিবা স্মৰণ আমি কৰিম উদ্ধাৰ বিপদত আমাক কৰিবা স্মৰণ আমি কৰিম উদ্ধাৰ